বন্ধু সকল, আজি আকৌ আহিছোঁ তোমালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'টোত কেইটামান অতি গুৰুত্বপূৰ্ণ জিকে আলোচনা কৰা হ'ব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ ৰাজ্যিক জন্তু কি? অসমৰ ৰাজ্যিক জন্তু হ'ল এশিঙীয়া গড়। 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে অসমৰ ৰাজ্যিক পক্ষী কি? অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ। 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে অসমৰ ৰাজ্যিক গছবিধ কি? অসমৰ ৰাজ্যিক গছবিধ হ'ল হলং। হলং গছ অসমৰ ৰাজ্যিক গছ। 4 নম্বৰ প্ৰশ্নটোত সোধা হৈছে বন্ধুসকল অসমৰ ৰাজ্যিক ফুল কি? আমি সকলোৱে জানো যে অসমৰ ৰাজ্যিক ফুল কপৌ ফুল। 5 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমৰ ৰাজ্যিক গীত কি? আমি সকলোৱে জানো যে অসমৰ ৰাজ্যিক গীতটো হৈছে অ মোৰ আপোনাৰ দেশ। 6 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধুসকল অসমৰ ৰাজ্যিক শ্লোগান কি? অসমৰ ৰাজ্যিক শ্লোগান কি? এইটো সকলোৱে জানে যে অসমৰ ৰাজ্যিক শ্লোগান হৈছে জয় আই অসম। 7 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমৰ ৰাজ্যিক মোহৰ কি? 4টা অপশ্যন আছে। কত কোৱা হৈছে শৰাই, খ নম্বৰত কোৱা হৈছে গড়, গ নম্বৰত কোৱা হৈছে অশোক স্তম্ভ, ঘ নম্বৰত কোৱা হৈছে অসম চৰকাৰ। তেনেহ'লে ইয়াৰ সঠিক উত্তৰটো হ'ব অসম চৰকাৰ। অসমৰ ৰাজ্যিক নৃত্য কি? 4টা অপশ্যন আছে। ক নম্বৰত কৈছে বিহু, খ নম্বৰত কৈছে কুশান, গ নম্বৰত কৈছে সত্ৰীয়া, ঘ নম্বৰত কৈছে ঝুমুৰ। আমি এইটো অৱগত যে অসমৰ ৰাজ্যিক নৃত্য হ'ব সত্ৰীয়া নৃত্য। অসমৰ ৰাজ্যিক উৎসৱ কি? এইটো আমি সকলোৱে জানো যে অসমৰ ৰাজ্যিক উৎসৱ হ'ল বিহু। 10 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধুসকল অসমৰ জাতীয় ফল কি? গুৰুত্বপূৰ্ণ হয়, এইটো পৰীক্ষাত আহি থাকে। গতিকে এইটো হ'ব অসমৰ জাতীয় ফলবিধ হ'ব কাজি নেমু। 11 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমৰ ৰাজ্যিক সাহিত্য সভা কি? আমি জানো যে অসমৰ ৰাজ্যিক সাহিত্য সভা অসম সাহিত্য সভা। 11 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 12 নম্বৰ প্ৰশ্নত কৈছে অসমৰ ৰাজ্যিক ভাষা কি? এইটো আমি সকলোৱে জানো বন্ধুসকল যে ক'বই নালাগে অসমৰ ৰাজ্যিক ভাষা হ'ল অসমীয়া। 13 নম্বৰ প্ৰশ্নত কোৱা হৈছে আকৌ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ব অশোক স্তম্ভ। 14 নম্বৰ প্ৰশ্নত কোৱা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? আমি সকলোৱে জানো যে ভাৰতৰ ৰাষ্ট্ৰীয় পশু হ'ব বাঘ। 15 নম্বৰ প্ৰশ্নত আকৌ কোৱা হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? এইটো সকলোৱে জানে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হ'ব ময়ূৰ চৰাই। 16 নম্বৰ কোৱা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? এইটো আমি সকলোৱে জানো যে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল। 17 নম্বৰ প্ৰশ্নত আকৌ কোৱা হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি? এইটো কেতিয়াবা একদম আহি থাকে এইটো। আমি এইটো সকলোৱে জানো যে ভাৰতৰ ৰাষ্ট্ৰীয় গছ হৈছে বট গছ। 18 নম্বৰ প্ৰশ্ন আকৌ কোৱা হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? এইটো আমি সকলোৱে জানো ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ব আম। 19 নম্বৰ প্ৰশ্নত কোৱা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকী। 20 নম্বৰ প্ৰশ্ন আকৌ কোৱা হৈছে ভাৰতৰ নীতি বাক্য কি? আমি জানো যে ভাৰতৰ নীতি বাক্য হ'ল সত্যমেৱ জয়তে। 21 নম্বৰ প্ৰশ্ন আকৌ কোৱা হৈছে সত্যমেৱ জয়তে নীতি বাক্যটো ক'ৰ পৰা লোৱা হৈছে? সত্যমেৱ জয়তে নীতি বাক্যটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। 22 নম্বৰ প্ৰশ্ন আকৌ কোৱা হ'ল বন্ধুসকল গৌতম বুদ্ধই পোনপ্ৰথমে ধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰা ঠাইখনৰ নাম কি আছিল? গৌতম বুদ্ধই পোনপ্ৰথমে ধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰা ঠাইখনৰ নাম আছিল উত্তৰ প্ৰদেশ। 23 নম্বৰ প্ৰশ্ন আকৌ কোৱা হ'ল বন্ধুসকল অশোক স্তম্ভ প্ৰতীকত কেইটা সিংহ ইটোৱে সিটোৰ ফালে পিঠি দি আছে? এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। আমি সকলোৱে জানো যে বন্ধুসকল অশোক স্তম্ভৰ প্ৰতীকত 4টা সিংহ ইটোৱে সিটোৰ ফালে পিঠি দি আছে। 24 নম্বৰ প্ৰশ্নত কোৱা হৈছে অশোক স্তম্ভৰ সিংহ কেইটা কিহৰ ওপৰত স্থাপন কৰা হৈছে? অশোক স্তম্ভৰ সিংহ কেইটা বেদী আৰু পদুমৰ ওপৰত স্থাপন কৰা হৈছে। 25 নম্বৰ প্ৰশ্নত কোৱা হৈছে অশোক স্তম্ভৰ
বেদীৰ সমাজত কিহৰ প্ৰতীক আছে? অশোক স্তম্ভত বেদীৰ সমাজত অশোক চক্ৰৰ প্ৰতীক আছে। 26 নম্বৰ প্ৰশ্ন কৈছে অশোক চক্ৰত কেইডাল দণ্ড আছে? আমি সকলোৱে জানো যে অশোক চক্ৰত 24ডাল দণ্ড আছে। 27 নম্বৰ প্ৰশ্ন কৈছে সত্যমেৱ জয়তে কি লিপিত লিখা আছে? বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো হ'ব সত্যমেৱ জয়তে দেৱনাগৰী লিপিত লিখা আছে। 28 নম্বৰ প্ৰশ্ন আকৌ কোৱা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? আমি এইটো সকলোৱে জানো বন্ধুসকল, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন। 29 নম্বৰ প্ৰশ্নত কোৱা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? এইটো আমি সকলোৱে জানো যে ভাৰতৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা। 30 নম্বৰ প্ৰশ্ন আকৌ কোৱা হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপ কি? বৰ ইম্পৰ্টেণ্ট হয় বন্ধুসকল, মনত ৰাখিব লাগিব যে ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপবিধ হ'ব ফেটি সাপ। 30 নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপচনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 31 নম্বৰ প্ৰশ্ন আকৌ কোৱা হ'ল আমাৰ ৰাষ্ট্ৰীয় পঞ্জিকা কি? আমাৰ ৰাষ্ট্ৰীয় পঞ্জিকা হ'ল শক পঞ্জিকা। বন্ধুসকল আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্ন এইটো। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হ'ল আমাৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? আমাৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? 4টা অপচন আছে। ক নম্বৰ কৈছে ডলাৰ, খ নম্বৰ দিছে ৰিয়াল, গ নম্বৰ পইচা, ঘ নম্বৰ দিছে ভাৰতীয় টকা। গতিকে আমাৰ ৰাষ্ট্ৰীয় মুদ্ৰা হ'ব ভাৰতীয় টকা। 32 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপচনটো হ'ব ইয়াৰ সঠিক উত্তৰ। বন্ধুসকল এইটো আছিল আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন। ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগি থাকে তেনে মোৰ এই জ্ঞানকোঠী চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই নতুন নতুন ভিডিঅ'বিলাক এৰাৰ লগে লগে তোমালোকে পাই যোৱা। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ থাকিল বন্ধুসকল মোৰ এই ভিডিঅ'টো অন্তলৈকে চোৱাৰ বাবে।